বন্ধুসকল আপোনালোকৰ মাজত হয়তো দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে নজনা মানুহ নাই। দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে 1955 চনৰ পৰা এনে ধৰণৰ কিছুমান আচৰিত আৰু বিপদজনক ঘটনা ৰেকৰ্ড কৰি আহিছে, যিবোৰ কোটি কোটি মানুহৰ ভিতৰত কেৱল এজন মানুহেহে কৰিবলৈ সক্ষম হয়। এই কিতাপখন সেই সকল লোকৰ বাবে সোণালী সুযোগ স্বৰূপ যিসকলে নিজৰ কষ্ট, সাহস আৰু পৰিশ্ৰমৰ জৰিয়তে নিজৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব বিচাৰে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বৰ্তমানলৈকে লিখিত হোৱা 10টা সকলোতকৈ আচৰিত আৰু ভয়ানক ঘটনাৰ বিষয়ে। ব্লাইণ্ড ফল্ড কোকোনাট ব্ৰেকিং। বন্ধুসকল, আপোনালোকে হয়তো বৰ্তমানলৈকে বহুতো বিশ্ব ৰেকৰ্ডৰ বিষয়ে শুনিছে, কিন্তু আপোনালোকে বাৰু কেতিয়াবা শুনিছেনে যে নাৰিকল ভঙাটো এটা বিশ্ব ৰেকৰ্ড হ'ব পাৰে? হয়, নিশ্চয় পাৰে। এওঁলোক হৈছে আমাৰ দেশৰ কৰমজিত সিং আৰু কৱৰজিত সিং, যিয়ে নাৰিকল ভঙাৰ বাবে এটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। বন্ধুসকল, শুনাত যদিও এই ৰেকৰ্ডটো অতি সাধাৰণ আৰু সহজ যেন লাগিছে, কিন্তু প্ৰকৃততে ই আছিল অতি ভয়ানক আৰু বিপদজনক। কিয়নো এই ৰেকৰ্ডটো গঢ়াৰ সময়ত কৱৰজিত সিঙৰ চকুত ডাঠ ক'লা কাপোৰ বান্ধি দিয়া হৈছিল আৰু 1 মিনিটৰ ভিতৰত যিমান পাৰে সিমান নাৰিকল ভাঙিবলৈ দিয়া হৈছিল। আৰু আশ্চৰ্যজনক কথাটো হৈছে নাৰিকলসমূহ পাৰি দিয়া হৈছিল স্ক্ৰীনত দেখুওৱাৰ ধৰণে কৰমজিত সিঙৰ দেহৰ চাৰিওকাষে। বন্ধুসকল, এই ৰেকৰ্ডটো গঢ়ি তোলাটো যদিও অতি বিপদজনক আছিল, তথাপি কৱৰজিত সিঙে অতি সাৱধানতাৰে 1 মিনিটৰ ভিতৰত 35টা নাৰিকল ভাঙিবলৈ সক্ষম হৈছিল আৰু এটা নতুন বিশ্ব অভিলেখ গঢ়ি তুলিছিল। এই ৰেকৰ্ডটো গঢ়ি তোলা হৈছিল 2014 চনত আৰু আজিলৈকে কোনেও এই ৰেকৰ্ডটো ভাঙিব পৰা নাই। কংক্ৰিট ব্লকছ স্মেশ্ড অন চেষ্ট। এই ৰেকৰ্ডটো গঢ়াৰ সময়ত চেৰী নামৰ এজন ব্যক্তিয়ে তেওঁৰ বুকুত 6টা ডাঙৰ ডাঙৰ পকাৰ পিলা লৈ মজিয়াৰ ওপৰত শুই গৈছিল আৰু তেওঁৰ এজন সহায়কাৰীক এটা হাতুৰিৰে মৰিয়াই সেই পকাৰ পিলাবোৰ ভাঙিবলৈ দিছিল। সহায়কাৰীজনে চেৰীৰ বুকুৰ ওপৰত থকা সেই পকাৰ পিলাসমূহত ইমানেই জোৰেৰে প্ৰহাৰ কৰিছিল যে মাত্ৰ 4.3 ছেকেণ্ডৰ ভিতৰতে তেওঁ সকলোবোৰ পকাৰ পিলা ভাঙিবলৈ সক্ষম হৈছিল। বন্ধুসকল, এই ঘটনাটোৰ সকলোকে আচৰিত কৰি তোলা কথাটো হৈছে চেৰীৰ বুকুৰ ওপৰত ইমানবাৰ প্ৰহাৰ কৰাৰ পাছতো কোনো ধৰণৰ অঘটন নোহোৱাকৈ চেৰীয়ে এটা নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু নিজৰ নাম দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিখিত কৰাইছিল। বাস্কেটবল শ্বট ফ্ৰম এ স্কাইস্ক্ৰাপাৰ। বন্ধুসকল, এই ৰেকৰ্ডটো গঢ়ি তুলিছিল ডুড পাৰফেক্ট নামৰ এটা ইউটিউব চেনেলে। যথেষ্ট দূৰত্বৰ পৰা এটা বাস্কেটবল দলিয়াই এটা নিৰ্দিষ্ট বাস্কেটত ভৰাই তেওঁলোকে এই ৰেকৰ্ডটো গঢ়ি তুলিছিল আৰু বাস্কেটবলৰ সকলোবোৰ পুৰণা ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছিল। বন্ধুসকল, পুৰণা ৰেকৰ্ডত 124 মিটাৰ দূৰত্বৰ পৰা এটা বাস্কেটত বল ভৰাই বিশ্ব অভিলেখ গঢ়ি তোলা হৈছিল। কিন্তু এই ৰেকৰ্ডটো ভংগ কৰি ইউটিউবাৰ কেইজনে এখন স্কাইস্ক্ৰাপাৰৰ পৰা এটা বাস্কেটবল দলিয়াই 172 মিটাৰ দূৰত্বত থকা এটা বাস্কেটত ভৰাবলৈ সক্ষম হৈছিল আৰু এক নতুন বিশ্ব অভিলেখ গঢ়ি তুলিছিল। আৰু আজিলৈকে কোনেও এই ৰেকৰ্ডটো ভাঙিব পৰা নাই। লংগেষ্ট ডিষ্টেন্স পুলড বাই এ হৰ্চ অন ফায়াৰ। বন্ধুসকল, এই ৰেকৰ্ডটো গঢ়ি তুলিছিল জোচেফ লৰ্ড টিং নামৰ এজন বিশেষ ব্যক্তিয়ে, যাক মানুহে অষ্ট্ৰিয়ান ষ্টাণ্টমেন হিচাপেও চিনি পায়। জোচেফে সৰুৰে পৰাই আনে কৰিব নোৱাৰা অসম্ভৱ কামবোৰ কৰি ভাল পাইছিল আৰু তেওঁৰ এই ভাল লগাই তেওঁক বহুতো বিশ্ব ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিছিল। তেওঁ এনেধৰণৰ কিছুমান আচৰিত বিশ্ব ৰেকৰ্ড গঢ়ি তুলিছিল যিবোৰ দেখাৰ পিছত আপুনি হয়তো আচৰিত নোহোৱাকৈ নোৱাৰিব। এই ৰেকৰ্ডটো গঢ়াৰ সময়ত জোচেফৰ গাত সম্পূৰ্ণৰূপে জুই লগাই দিয়া হৈছিল আৰু এটা বেগী ঘোঁৰাৰ লগত জোচেফক এনেদৰে বান্ধি দিয়া হৈছিল যাতে ঘোঁৰাটোৱে জোচেফক চুচুৰাই নিব পাৰে। আৰু ইয়াৰ পিছত ঘোঁৰাটোৱে জুই লাগি থকা অৱস্থাতেই জোচেফক প্ৰতি ঘণ্টাত 35 কিলোমিটাৰ বেগত প্ৰায় 5 কিলোমিটাৰ পৰ্যন্ত চুচুৰাই নিয়ে আৰু এই কাৰ্যটোৰ জৰিয়তে জোচেফে পুনৰ এটা নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ নাম দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰালে। বন্ধুসকল, আজিলৈকে এই ৰেকৰ্ডটো কোনেও ভাঙিবলৈ সক্ষম হোৱা নাই।
bowling ball dropped on head. বন্ধুসকল এই ৰেকৰ্ডটো গঢ়াৰ সময়ত জন ফাৰী নামৰ এজন ব্যক্তিক কেইটামান পকাৰ পিলা তেওঁৰ মূৰৰ ওপৰত লৈ থিয় হৈ থাকিবলৈ দিয়া হৈছিল আৰু এটা বলিং বল 35 কিলোমিটাৰ উচ্চতাৰ পৰা সেই পকাৰ পিলাসমূহৰ ওপৰত পেলাই দিয়া হৈছিল যাতে সেই পিলাবোৰ সহজে ভাগি যায় যিসকল লোকে বলিং বলৰ বিষয়ে নাজানে তেওঁলোকক কৈ দিওঁ যে বলিং বল হৈছে 7 কেজি ওজনৰ এটা বল যিটো বিভিন্ন ধৰণৰ খেলা-ধূলাত বৰ্তমান ব্যৱহাৰ কৰা হয় এই ৰেকৰ্ডটো গঢ়িবৰ বাবে এই বলটো ব্যৱহাৰ কৰা হৈছিল যাতে জন ফাৰীৰ মূৰৰ ওপৰত থকা পকাৰ পিলাবোৰ ভঙাত কোনো ধৰণৰ অসুবিধা নহয় বন্ধুসকল আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে এই ৰেকৰ্ডটো গঢ়ি তোলাটো কিমান বিপদজনক আছিল কিন্তু কোনো ধৰণৰ দুৰ্ঘটনা নোহোৱাকৈ জন ফাৰীয়ে এই ৰেকৰ্ডটো গঢ়িবলৈ সক্ষম হৈছিল আৰু নিজৰ নাম দি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিখিত কৰাইছিল ব্লাইণ্ড ফোল্ডেড চেঞ্চো বন্ধুসকল এজন দুঃসাহসিক যুৱক হাল গ্ৰেইনে তেওঁৰ নামত এই ৰেকৰ্ডটো লিপিবদ্ধ কৰাইছিল এই ৰেকৰ্ডটোত হাল গ্ৰেইনে কেইবাটাও আপেল তেওঁৰ মুখেৰে এটা এটাকৈ কামুৰি লয় আৰু এখন চেঞ্চৰ জৰিয়তে সকলোবোৰ এটুকুৰাকৈ কাটিবলৈ সক্ষম হয় বন্ধুসকল এই কাৰ্যটো কৰোঁতে অলপ মানুহ ইফাল সিফাল হোৱা হলে হাল গ্ৰেইনৰ কি অৱস্থা হ'লহেঁতেন আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে কিন্তু অতি সাৱধানতাৰে হাল গ্ৰেইনে এই ৰেকৰ্ডটো নিজৰ নামত গঢ়িবলৈ সক্ষম হয় longest distance run on fire বন্ধুসকল আপোনালোকে হয়তো 100 মিটাৰ 200 মিটাৰ বা 500 মিটাৰ দৌৰৰ কথা শুনিছে য'ত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব লগা হয় কিন্তু কল্পনা কৰকচোন কি হ'ব যদিহে এজন ব্যক্তিৰ গাত জুই লগাই তেওঁক দৌৰিবলৈ এৰি দিয়া হয় এন্টনি নামৰ এজন বিশেষ ব্যক্তিয়ে এনে ধৰণৰে এক আচৰিত ঘটনা কৰি দেখুৱালে তেওঁ নিজৰ শৰীৰত সম্পূৰ্ণৰূপে জুই লগাই এক নিৰ্দিষ্ট দূৰত্ব দৌৰি অতিক্ৰম কৰিলে আৰু এই কাৰ্যৰ জৰিয়তে এক নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ তেওঁ সক্ষম হ'ল বন্ধুসকল আপোনালোকক জনাই দিও যে বহুতো লোকে যদিও এই ৰেকৰ্ডটো ভাঙিবলৈ চেষ্টা কৰিছে কিন্তু আজিলৈকে কোনো এই ৰেকৰ্ডটো ভাঙিবলৈ সক্ষম হোৱা নাই গাই চাৰ্জিং ইনটু আইচ ব্লক এই ৰেকৰ্ডটো জেডি এণ্ডাৰছন নামৰ এজন ব্যক্তিয়ে 2017 চনৰ মাৰ্চ মাহত গঢ়ি তুলিছিল এই ৰেকৰ্ডটোত তেওঁক ষ্টেজত সজাই থোৱা কেইটামান ডাঙৰ বৰফৰ টুকুৰা নিজৰ শৰীৰৰ বলত একেটা খুন্দাতে ভাঙিবলৈ দিয়া হৈছিল আৰু তেওঁ যথেষ্ট দূৰত্বৰ পৰা দৌৰি আহি নিজৰ মূৰেৰে খুন্দিয়াই সেই বৰফৰ টুকুৰাবোৰ ভাঙিবলৈ চেষ্টা কৰিছিল তেওঁ একেটা খুন্দাতে 12টা বৰফৰ টুকুৰা ভাঙিবলৈ সক্ষম হৈছিল আৰু যদিও তেওঁ দুটামান বৰফৰ টুকুৰা ভাঙিব নোৱাৰাৰ বাবে পুৰণা ৰেকৰ্ডসমূহ ভাঙিবলৈ অসক্ষম হৈছিল তথাপিও তেওঁ এক নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু এই কাৰ্যৰ জৰিয়তে তেওঁ নিজৰ নাম দি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাইছিল এই ৰেকৰ্ডটো গঢ়ি তোলাৰ পাছত জেডি এণ্ডাৰছনে কৈছিল যে তেওঁ যেতিয়া বৰফৰ টুকুৰাবোৰত খুন্দা মাৰিছিল তেওঁৰ এনে অনুভৱ হৈছিল যেন তেওঁ এটা ডাঙৰ পাহাৰতহে গৈ খুন্দা মাৰিছে বেড অফ নেইলছ বন্ধুসকল এই ৰেকৰ্ডটো গঢ়ি তুলিছিল সেন্ট হানছন নামৰ এজন বিশেষ ব্যক্তিয়ে ৰেকৰ্ডটো গঢ়াৰ সময়ত তেওঁ লোহাৰৰ গজালেৰে তৈয়াৰী এখন কাৰ্টুজৰ ওপৰত শুই পৰিছিল আৰু তেওঁৰ বুকুৰ ওপৰত থকা এডাল ৰেম্পেৰে এখন দ্ৰুতবেগী বাইকক পাৰ হ'বলৈ দিছিল বন্ধুসকল এনে ধৰণৰ কাৰ্য কৰাটো যদিও আমাৰ বাবে অসম্ভৱ কিন্তু নিজৰ কষ্ট আৰু অভ্যাসৰ বলত সেন্ট হানছনে এই ধৰণৰ কাৰ্য কৰিবলৈ সক্ষম হৈছিল আৰু এই কাৰ্যৰ জৰিয়তে তেওঁৰ নিজৰ নাম দি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰাবলৈ সক্ষম হৈছিল Restraining for motorbikes বন্ধুসকল এই ৰেকৰ্ডটো 2014 চনত ফ্ৰেন্স ভিলাৰ নামৰ এজন ব্যক্তিয়ে গঢ়ি তুলিছিল এই ৰেকৰ্ডটো গঢ়াৰ সময়ত ফ্ৰেন্সক 4খন বাইকৰ দ্বাৰা চাৰিফালে টানি ৰখা হৈছিল আৰু তেওঁ কোৱা হৈছিল পূৰ্বৰ ৰেকৰ্ডসমূহ ভাঙিবলৈ তেওঁ 4খন বাইককে একেলগে 10 সেকেন্ড পৰ্যন্ত স্থিৰ ৰাখিব লাগিব বন্ধুসকল আপোনালোকে জানি আচৰিত হ'ব যে প্ৰতিখন বাইকে প্ৰায় 500 নিউটন বল প্ৰয়োগ কৰি ফ্ৰেন্সক টানি থকাৰ পাছতো
ফ্ৰেন্সে 4খন বাইককে একেলগে 24 ছেকেণ্ড পৰ্যন্ত স্থিৰে ধৰি থাকিবলৈ সক্ষম হৈছিল আৰু এই কাৰ্যৰ দ্বাৰা তেওঁ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল বন্ধুসকল এয়া আছিল দি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বৰ্তমানলৈকে লিখিত হোৱা 10টা আচৰিত আৰু ভয়ানক বিশ্ব ৰেকৰ্ড ভিডিঅটো চাই যদি আপুনি অলপমান উপকৃত হৈছে তেন্তে ভিডিঅটো লাইক কৰিব আৰু ভিডিঅটো চাই কেনে পালে আমাক কমেন্ট কৰি জনাব বন্ধুসকল এনে ধৰণৰ আচৰিত ভিডিঅ পুনৰ উপভোগ কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব Yeah.